Hey guys, তোমালোকে চাগে মোবাইলৰ বিষয়ে অন্য একো নাজানিলেও ৰেম কিমান নিশ্চয় জানা, কিন্তু কেতিয়াবা ভাবি চাইছেনে ইয়াৰ একচুৱেল কাম কি বা ইয়াৰ ইম্পৰ্টেণ্ট কিয় ইমান বেছি বা ৰেম আৰু ৰোমৰ মাজত পাৰ্থক্য কি? যদি ভাবিছা আৰু এইবিলাকৰ বিষয়ে ইনডেপথ জানিব বিচাৰা তেন্তে ভিডিঅ'টো চাই থাকা। Hey guys, তোমালোকক আমাৰ ইউটিউব চেনেল ব্ৰিফিনলৈ ৱেলকাম। আজি আমাৰ টপিক ৰেমৰ বিষয়ে ডিছকাছ কৰিবলৈ মোৰ লগত আছে মোৰ বন্ধু পাৰ্থ। So বস্তুবোৰ সিম্পলিফাই কৰিবৰ কাৰণে ৰেম আৰু ৰম কি হয় ফাৰ্ষ্টলি কৈ লৈছোঁ। ৰেম আৰু ৰম দুয়োটা তোমাৰ ষ্ট'ৰেজ হয় যাক আমি মেমৰি বুলি কওঁ। ৰেমক তুমি ৱৰ্কিং মেমৰি বুলি ক'ব পাৰা, কাৰণ কিয় ৰেমৰ কাম হৈছে তোমাৰ ফোনত যোনবোৰ ছফ্টৱেৰ থাকে, ধৰি লোৱা এপছ আছে বা তোমাৰ যোনটো অপাৰেটিং চিষ্টেম হয় এণ্ড্ৰইড, তো সেইবোৰক লোড কৰা কামটো হৈছে ৰেমৰ। যেতিয়া তোমাৰ ফোনৰ ছুইচ অফ থাকে তেতিয়া তোমাৰ ৰেমৰ কোনো কাম নাই, অ'কে, কাৰণ ৰেমত তোমাৰ একো ষ্ট'ৰো থকা নাই আৰু একো ইউজতে থকা নাই, অ'কে। বাট যেতিয়া তুমি বুট আপ কৰা তেতিয়া তোমাৰ ৰেম ইউজলৈ আহে, কাৰণ কিয় তোমাৰ ছফ্টৱেৰবোৰ তেতিয়া লোড আপ হয়, অ'কে। চ' তোমাৰ ৰেমৰো ভাগ আছে, ৰেমৰ ভাগো আছে, ভাগ বেলেগ আছে নে চাইজ বেলেগ আছে? চাইজো বেলেগ আছে। চাইজটো এইটো মানে কি 4GB 6GB 8GB এনেকুৱা কিবা ভাগো বেলেগ আছে? হয় হয়, ভাগো বেলেগ আছে। ভাগ তোমাৰ আছে মোবাইলৰ ক্ষেত্ৰত, কম্পিউটাৰৰ ক্ষেত্ৰত বেলেগ হৈ যায়, বাট মোবাইলৰ ক্ষেত্ৰত তোমাৰ LPDDR4, LPDDR3, 5 যোনটো লেটেষ্ট হয়, চ' এইবোৰ আছে। এণ্ড তুমি হয়তো এক্সপিৰিয়েঞ্চ কৰিছা যে কিছুমান ফোনত তুমি চাবা ৰেম কম আছে বাট ষ্টিল পাৰফৰ্ম ভাল কৰে এজ কম্পেয়াৰ টু এ ডিভাইচ য'ত তোমাৰ ৰেমৰ তোমাৰ চাইজটো বেছি আছে, অ'কে। চ' কাৰণটো হয় কি ৰেমৰ যোনটো চাইজটো বেছি আছে, যদি তাৰ ভাৰ্জনটো পুৰণা হৈ যায় তেতিয়াহ'লে সি ভালকৈ পাৰফৰ্ম নকৰে, শ্ল' হৈ যাব এজ কম্পেয়াৰ টু লেটেষ্ট যোনটো ৰেমৰ ভাৰ্জন হয়, অ'কে। আৰু তুমি যদি এতিয়া ৰেমক আমি ইমানতে সমাপ্ত কৰিছোঁ, অ'কে। আমি পিছত ডিফাৰেঞ্চটো ক'ম, বাট ইমানতে ৰেমৰ এৰি পেলাই আমি ৰমলৈ যাম, অ'কে। চ' ৰম হৈছে কি তুমি ফোনত যে তোমাৰ অপাৰেটিং চিষ্টেমটো যোনটো আছে সেইটো তুমি ফোনটো যেতিয়া ছুইচ অন কৰা তেতিয়াহে তোমাৰ ৰেমলৈ আহে। আগতে ক'ত আছিল? আগতে আছিল তোমাৰ ৰমত, যাক আমি ইণ্টাৰনেল ষ্ট'ৰেজ বুলিও কওঁ, অ'কে। চ' ৰেমত তোমাৰ অকল অপাৰেটিং চিষ্টেমেই নহয়, তোমাৰ ফোনত যোনবোৰ এপছ আছে সেইবোৰো তোমাৰ ৰমত ষ্ট'ৰ হৈ থাকে, অ'কে। এণ্ড তুমি তাৰ উপৰিও গান হওক বা বাকী ফিল্ম হওক, ফটোজ হওক, যোনবোৰ ষ্ট'ৰ কৰা না প্ৰত্যেকবোৰ ৰমত থাকে। সেইকাৰণে তুমি চাবা ফোনবোৰত যোনটো ৰমৰ চাইজ হয় না 64GB 128GB বহুত বেছি হয় এজ কম্পেয়াৰ টু ৰেমৰ চাইজ। ৰেমৰ চাইজ তোমাৰ তুমি চাবা বেছিভাগ থাকে 12GB মেক্স থাকে, 12-16 ফোনবোৰত। চ' কাৰণ হৈছে সেইটো, কাৰণ ৰেমৰ ইমান এটা ইউজ নহয় তোমাৰ বস্তু ষ্ট'ৰ কৰাত। ই খালি কামত আহে যেতিয়া তোমাৰ এপ এটা ইউজলৈ আহে, অ'কে, তুমি যেতিয়া অপেন কৰা, অ'কে। আৰু এই দুটাৰ মাজত ডিফাৰেঞ্চ তুমি চাগে অলৰেডি বুজি পাইছা, কাৰণ আমি চিম্পলি যদি ক'বলৈ যাওঁ ৰেম হৈছে তোমাৰ তুমি যেতিয়া ছফ্টৱেৰ এটা ইউজ কৰা তেতিয়া ইউজলৈ আহে, আৰু ৰম তোমাৰ প্ৰত্যেকটো বস্তুতে তোমাৰ থাকে। আৰু এটা ডিফাৰেঞ্চ হৈছে কি ৰেমৰ যোনটো স্পীড হয় ৰিড এণ্ড ৰাইট হৈছে কি তুমি যেতিয়া বস্তু এটা কপি পেষ্ট কৰা, অ'কে, ৰেমত যদি তুমি কপি পেষ্ট কৰা একচুৱেলি এইটো নোৱাৰা, বাট যদি কৰিবলগীয়া হয় বা তেনেকৈ যদি মেনুফেকচাৰে বনাই ৰেমৰ স্পীডটো যদি ৰমত দিয়ে তোমাৰ মিলি ছেকেণ্ডত হৈ যাব, অ'কে। মিলি ছেকেণ্ড মানে ছেকেণ্ডৰ বহুত ছেকেণ্ডৰ কম্পেৰিজনত বহুত কম হৈ যায়, বহুত ফাষ্ট হৈ যায়। আৰু ৰমত তোমাৰ অলপ টাইম লাগে যিকোনো এটা ফাইল কপি কৰোঁতে, অ'কে। চ' এই দুটাৰ স্পীড ডিফাৰেঞ্চ আছে এই দুটাৰ মাজত, অ'কে। এণ্ড তোমাৰ ৰমৰো মাজত তোমাৰ টাইপছ আছে, যেনে এটা আছে eMMC যিটো তোমাৰ পুৰণা টেকন'লজি হয়। পুৰণা টেকন'লজি মিনছ এইটো না অলপ শ্ল' হয় এজ কম্পেয়াৰ টু যোনটো লেটেষ্ট টাইপ হয়। লেটেষ্ট টাইপটো হৈছে UFS, অ'কে। চ' তোমাৰ যোনটো পুৰণা টাইপ হয় না, তুমি যেতিয়া মিড ৰেঞ্জৰ ফোন কিনা ধৰি লওক 20,000ৰ ভিতৰত বেছিভাগ তোমাৰ eMMC থাকে, eMMC যোনটো তোমাৰ পুৰণা টেকন'লজি হয়, অ'কে। এণ্ড তুমি যদি 20,000ৰ ওপৰত যোৱা ফোন কিনোতে তাত তুমি UFS পোৱা। এণ্ড তোমাৰ ইয়াত এটা মানে কি ফাণ্ডা আছে কি eMMCৰো তোমাৰ এতিয়া ভাৰ্জন আছে। তুমি যদি ফোন কিনিব যোৱা, অ'কে, তুমি ধৰি লোৱা eMMC পাইছা, তোমাৰ ফোনটো চাওঁতে তুমি স্পেচিফিকেশ্যনত তুমি দেখিছা ইয়াৰ ষ্ট'ৰেজ টাইপটো হৈছে eMMC, অ'কে। চ' তাতো তুমি টাইপ চাব পাৰা। এতিয়া টাইপ তোমাৰ লেটেষ্টটো হৈছে 5.1
5.1 এণ্ড তাৰ আগতো আছে তোমাৰ 3.1 3 2 এইবোৰ আছে তো তুমি যদি ল'ব বিচাৰা এতিয়া তো তুমি 5.1 লৈ যাব পাৰা ওকে দেন তোমাৰ UFS আহি গ'ল UFS যোনটো তোমাৰ ৰমৰ বেলেগ এটা টাইপ আছে UFS যোনটো তোমাৰ ৰমৰ টাইপ হয় না তাৰো তোমাৰ ভাৰ্জনছ আছে ভাৰ্জনছ যেনে UFS 3.1 তোমাৰ UFS 3.0 2.0 ওকে সো তুমি যদি এতিয়া ফোন এটা কিনিব যোৱা ওকে ধৰি লোৱা তুমি 20,000 ৰ ভিতৰত কিনিবা মিড ৰেঞ্জত যোনবোৰ ফোন আহে না তাত ধৰি লোৱা তুমি এতিয়া তুমি চাব পাৰা যে eMMC যদি ষ্ট'ৰেজ থাকে তাত পাবা তুমি 5.1 লেটেষ্ট থাকে বাট যদি তুমি UFS তেনেহ'লে তাত তুমি 3.1 নাপাবা তাতকৈ কমত পাবা ধৰি লোৱা 2.1 2.0 তেনেকুৱা পাবা কিন্তু যদিও সেইটো পুৰণা হয় কিন্তু eMMC যোনটো লেটেষ্ট হয় না 5.1 তাতকেও তোমাৰ ভাল হয় পুৰণা হ'লেও হয় 2.1 টো ভাল হ'ব 5.1 eMMC তকে ওকে বাট UFS ৰ লগত যদি কম্পেয়াৰ কৰা অফ কোৰ্স তোমাৰ লেটেষ্টটো ভাল হ'ব দেন তোমাৰ তুমি সেইটোলৈ যাব পাৰা যদি ভাল ফোন কিনিব বিচৰা eMMC পৰা UFS টো ভাল হয় ন eMMC তকে UFS টো ভাল মানুহে ফোন কিনিবলৈ গ'লে তেওঁৰ eMMC পায় তাৰ ফোনটো পছন্দ লাগে কিন্তু তাত ROM আছে eMMC হয় 5.1 টো হলে বেছি ভাল হ'ব লেটেষ্টটো হলে 5.1 টো হলে বেছি ভাল হ'ব তাতকেও ভাল হ'ব তোমাৰ যদি UFS থাকে ওকে UFS ৰ ভিতৰত তুমি তো লেটেষ্টটো 3.1 নাপাবও পাৰা বাট 2.1 হলো সেইটো বহুত ভাল হ'ব এজ কম্পেয়াৰ টু eMMC এনি টাইম ওকে UFS যদি যিকোনো টাইপ হওক 5.1 হওক 3.1 হওক যিয়ে হওক লেটেষ্ট হ'লেও তাতকে UFS ৰ যদি ওৱান জেনেৰেশ্যন পিছৰো হয় আগৰো হয় দেন তেতিয়া তোমাৰ UFS টোৱে সদায় ভাল হয় এতিয়া আমাৰ ভিউৱাৰ্ছৰ কাৰণে তুমি কিবা এনেকুৱা মেছেজ দিব বিচাৰিছা নেকি কেনেকুৱা ভাল হ'ব RAM ROM হয় মই দিব পাৰিম মই যিমানখিনি ক'লোঁ এতিয়া আপোনালোকে চাই কৰি কিনিব ফোন কিনাৰ আগত চকু মুদি নিকিনিব স্পেচিফিকেশ্যন চাওঁতে ভালকৈ চাই ল'ব ষ্ট'ৰেজ যদি তাত RAM যদি ধৰি লোৱা তোমাৰ 4GB আছে 6GB বা 8GB যদি পোৱা তেনেহ'লে তুমি চাই ল'বা যে সেইটো লেটেষ্ট হয় নে নহয় ওকে বা ধৰি লোৱা ROM চালেও তাত তুমি চাই ল'বা UFS থাকিলেও তোমাৰ লেটেষ্ট হয় নে নহয় বা UFS যদি নাই eMMC আছে তাৰ লেটেষ্ট হয় নে নহয় গোটেইখিনি মই যিমানখিনি কৈছোঁ ভিডিঅ'টো ভালকৈ চাই পেলাই চাগে বুজি পাইছে চ' ভালকৈ এইখিনি চাইকৈ আপুনি ফোনটো ল'ব পাৰে চ' গাইজ তোমালোকে হয়তো বুজি পাইছা RAM আৰু ROMৰ মাজত ডিফাৰেণ্টবিলাক কেনেকুৱা বা কেনেকুৱা ধৰণৰ ROM আৰু কেনেকুৱা ধৰণৰ RAM ল'লে ভাল হ'ব যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰা ভিডিঅ'টো লাইক কৰা আৰু লগৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰা